নমস্কাৰ বন্ধুসকল, মই আকৌ এটা নতুন ইউটিউব চেনেল খুলিছোঁ। নতুন এটা ভিডিঅ' আপলোড কৰিছোঁ। আপোনালোকে কেনে পালে চাই ক'ব আৰু লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক অনুপ্ৰেৰণা আগবঢ়াব। আগৰ চেনেলটো মোৰ লগৰটো আছিলে, লগৰটোৰ লগত আমি দুইটাই মিলি এটা ইউটিউব চেনেল খুলিছিলোঁ আৰু তাৰ লগত ভিডিঅ' বনাবলৈ অসুবিধা হৈ আছে। এইকেইদিন বন্ধ, লকডাউন চলি আছে, তো পিছত আকৌ বনাম। এইটো মই এতিয়া নিজৰভগীয়াকৈ এটা ইউটিউব চেনেল খুলি লৈছোঁ। আপোনালোকে কেনেকৈ পালে কমেণ্টত জনাব আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটো কমেণ্টত লিখি দিব। আৰু এজন মোৰ আজি ভিডিঅ'টোত অকণমান সহায় কৰি দিলে কেমেৰামেন হিচাপে, তো ভিডিঅ'টো লাগ বাঢ়ক। চফা কৰি থাকিব লাগিব, তেতিয়াহে কোনো থাকিবলৈ নহ'ব। জ্বলাই দিব লাগিব, ভালকৈ চফা কৰি ধুনীয়াকৈ চফা কৰি থৈ। এইটো আমাৰ বাপুকণৰ পুতেকটো নহয় যে, ক'লে অলৌ তলৌকৈ ঘূৰি ফুৰিছে দা এইখন বন্ধ দিনত। ঐ বোপাই, এইফালে আহচোন, এইফালে আহ। হেৰৌ ৰাস্তাতনো কেলে অলৌ তলৌকৈ ঘূৰি ফুৰিছ হে? পুলিচে পালে পিঠি থাকিব তহঁতৰ হে? বন্ধ দিন দেখা নাই হে? ৰাস্তাত কেলে অলৌ তলৌকৈ ঘূৰি ফুৰিছ? যা ঘৰলৈ যা। হ'ব দে, মই পুলিচলৈ অকণমানো ভয় কৰা মানুহেই নহয়। আৰে পাটনা ক'ত যা হয়? এনেই ওলাই আহিলোঁ। তইনো পিছে ক'ত যাৱ? ময়ো সেইকাৰণে অলপ এনেই ওলাই আহিছোঁ, কিমাননো ঘৰত সোমাই থাকিবি। ঐ শুন আকৌ, এই কেপি চেপি আছে নেকি কিবা? নাই, মাক্কা দেখিয়ে নোপোৱা হ'লোঁ। তাকেই খাবলৈ হোৱা নাই কাৰণে হাগাই হোৱা নাই ভালকৈ মাক্কা। ব'ল নহ'লে দোকান ফালে গৈ চাওঁ, পাওঁগৈ নি দোকানত। মই নাযাওঁ, পুলিচ আছে সেইফালে, পিটনটো খাব লাগিব। তই যা, মই নাযাওঁ দেই। মাক্কা পুলিচ দেখোন গোটেই, ক'তে পলাং মই। ঐ গৰু এইফালে আহ। গৈছোঁ। ক'ত ঘূৰি ফুৰিছিলি এইফালে এতিয়া? দোকানলৈ আহিছিলোঁ। হেডফোন পিন্ধি ষ্টাইল লৈ হেডফোন লোৱা। এনেই দোকানলৈ আহিছোঁ। উঠব কৰ এতিয়া, গৰু ৰাস্তাই ঘূৰি উঠব কৰ। হ'ব এতিয়া যা, আৰু আহিবি এইফালে। ঘৰতে সোমাই থাকিম, ক'তো নাযাওঁ। হ'ব এতিয়া যা, কান্দি থাকিব নালাগে কৰো। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু কেনেকুৱা পালে কমেণ্টত জনাই দিব। আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু আপোনাৰ এটা ছাবস্ক্ৰাইবে মোক বহুতখিনি উৎসাহ দিব। আৰু এনেধৰণে মই কিছুমান ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াই থাকিম। আপোনালোকে নটিফিকেশ্যনটো পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।